পাতিম ত্ৰিভুজৰ বিষয়ে ত্ৰিভুজ কি ত্ৰিভুজ হৈছে তিনিটা বাহুৰ আগুৰা একোটা ক্ষেত্ৰ ইয়াত এটা ত্ৰিভুজ আঁকিছো তাৰ নামকৰণ কৰিছো মই তাৰ তিনিটা শীৰ্ষবিন্দু এ বি আৰু সি এটা ত্ৰিভুজটোৰ বাহুকেইটা হৈছে ক্ৰমে এ বি বাহু বি সি বাহু আৰু সি এ বাহু ইয়াত তিনিটা কোণ আছে এটা হৈছে এ কোণ বি কোণ আৰু সি কোণ এতিয়া আমি এনেকুৱা আৰু কেইটামান ত্ৰিভুজ আঁকিম ইয়াত মই ছয়টা বেলেগ বেলেগ ত্ৰিভুজ আঁকিলো তাৰ প্ৰথম ত্ৰিভুজটো মই নামকৰণ কৰিছো এ বি সি এই এ বি সি ত্ৰিভুজটোত এ বি বাহু বি সি বাহু আৰু এ সি বাহু এই গোটেই তিনিটা বাহুৰ মান সমান যিবোৰ ত্ৰিভুজৰ তিনিটা বাহুৰ মান সমান আমি সেইবোৰ ত্ৰিভুজক কম সমবাহু ত্ৰিভুজ সমবাহু ত্ৰিভুজ অৰ্থাৎ এ বি সি এটা সমবাহু ত্ৰিভুজ য'ত এ বি বি সি আৰু সি এ গোটেইকেইটা বাহুৰ মান সমান এতিয়া আমি 2 নম্বৰ ত্ৰিভুজটোলৈ যাওঁ এই ত্ৰিভুজটো মই নামকৰণ কৰিছো ডি ই আৰু এফ এই ডি আৰু এফ ত্ৰিভুজৰ ডি বাহুৰ মান আৰু ডি এফ বাহুৰ মান সমান গতিকে যিবোৰ ত্ৰিভুজৰ দুটা বাহুৰ মান সমান আমি সেইবোৰ ত্ৰিভুজক কম সমদ্বিবাহু ত্ৰিভুজ অৰ্থাৎ ডিইএফ ত্ৰিভুজ হৈছে এটা সমদ্বিবাহু ত্ৰিভুজ য'ত ডিই আৰু ডিএফ বাহুৰ মান সমান এতিয়া আমি 3 নম্বৰ ত্ৰিভুজটোলৈ যাওঁ এই ত্ৰিভুজটো মই নামকৰণ কৰিছো জি এইচ আৰু আই ইয়াত জি এইচৰ মান জি এইচ বাহুৰ মান এইচ আই বাহুৰ মান আৰু জি আই বাহুৰ মান এই ত্ৰিভুজৰ গোটেইকেইটা বাহুৰ মান বেলেগ বেলেগ যিবোৰ ত্ৰিভুজৰ তিনিটা বাহুৰ মান বেলেগ বেলেগ আমি সেইবোৰ ত্ৰিভুজক কম বিষমবাহু ত্ৰিভুজ যিবোৰ ত্ৰিভুজৰ গোটেইকেইটা বাহুৰ মান বেলেগ বেলেগ আমি সিহঁতক কম বিষমবাহু ত্ৰিভুজ এনেদৰে ত্ৰিভুজৰ বাহুবিলাকৰ মানৰ অনুসৰি আমি সিহঁতক তিনিটা ভাগত ভাগ কৰিব পাৰো ঠিক তেনেদৰে সিহঁতৰ বাহু যেনেকুৱা মানৰ সলনি সিহঁতক আমি ভাগ কৰিব পাৰো কোণৰ মানৰ সলনি আমি সিহঁতক কোণৰ মানৰ নিৰ্ধাৰণ কৰি আমি সিহঁতক বেলেগ বেলেগ নামকৰণ কৰিব পাৰো 4 নম্বৰ ত্ৰিভুজটো হৈছে পি কিউ আৰু আৰ ত্ৰিভুজ এই ত্ৰিভুজটোৰ কিউ কোণটো মই 90 ডিগ্ৰী আঁকিছো অৰ্থাৎ যিবোৰ ত্ৰিভুজৰ এটা কোণৰ মান 90 ডিগ্ৰী হয় সেই ত্ৰিভুজবিলাকক আমি কম সমকোণী ত্ৰিভুজ সমকোণী ত্ৰিভুজ হ'ল যিবোৰ ত্ৰিভুজৰ এটা কোণৰ মান 90 ডিগ্ৰী তাৰ পিছৰটো আহিছো 5 নম্বৰ ত্ৰিভুজটো এই ত্ৰিভুজক মই নামকৰণ কৰিছো এল এম আৰু এন আমি লক্ষ্য কৰিলে দেখা পাম এই ত্ৰিভুজৰ প্ৰতিটো কোণৰ মান 90 ডিগ্ৰীতকৈ সৰু 90 ডিগ্ৰীতকৈ সৰু অৰ্থাৎ যিবোৰ ত্ৰিভুজৰ প্ৰতিটো কোণৰ মান 90 ডিগ্ৰীতকৈ সৰু আমি সেইবোৰ ত্ৰিভুজক কম সূক্ষ্মকোণী ত্ৰিভুজ সূক্ষ্মকোণী ত্ৰিভুজ অৰ্থাৎ এল এম এন হৈছে এটা সূক্ষ্মকোণী ত্ৰিভুজ আমাৰ যে লাষ্ট ত্ৰিভুজ আঁকিছিলো মই
সেই ত্ৰিভুজটো মই নামাকৰণ কৰিছো x y আৰু z এই ত্ৰিভুজটো লক্ষ্য কৰিলে দেখা পাম তাত যেটো y কোণটো আছে এটো হৈছে 90 ডিগ্ৰীতকৈ ডাঙৰ তাক দেখাটো 90 ডিগ্ৰীতকৈ ডাঙৰ লাগিছে যদি আমি কোণমান যন্ত্ৰৰে জোখো তথাপি আমি তাৰ মান 90 ডিগ্ৰীতকৈ ডাঙৰ পাম যিবোৰ ত্ৰিভুজৰ এটা কোণৰ মান 90 ডিগ্ৰীতকৈ বেছি হয় আমি সেইবোৰ ত্ৰিভুজক কম স্থূলকোণী ত্ৰিভুজ স্থূলকোণী ত্ৰিভুজ এনেকৈ আমি এতিয়া ত্ৰিভুজবিলাকৰ বাহুৰ মানৰ অনুসৰি ত্ৰিভুজবিলাকৰ কোণৰ মানৰ অনুসৰি আমি বিভিন্ন নামেৰে নামকৰণ কৰো ত্ৰিভুজৰ বাহু অনুসৰি আমি সিহঁতৰ নামকৰণ কৰো সমবাহু ত্ৰিভুজ সমদ্বিবাহু আৰু বিষমবাহু ত্ৰিভুজ আৰু ত্ৰিভুজৰ কোণবোৰ অনুসৰি সিহঁতৰ আমি নামকৰণ কৰো সমকোণী ত্ৰিভুজ সূক্ষ্মকোণী ত্ৰিভুজ আৰু স্থূলকোণী ত্ৰিভুজ এতিয়া চোৱা প্ৰথমে সমবাহু ত্ৰিভুজটোকে লওঁ এই সমবাহু ত্ৰিভুজৰ তিনিটা কোণ আছে a কোণ b কোণ আৰু c কোণ যদি তোমালোকে এই তিনিটা কোণ কোণমান যন্ত্ৰৰ সহায়ত জোখা তেনেহলে এই তিনিটা কোণৰ যোগফলটো সদায় 180 ডিগ্ৰী পাবা যদি আমি স্থূলকোণ ত্ৰিভুজটো লওঁ যদি এই ত্ৰিভুজৰ প্ৰতিটো কোণৰ মান তোমালোকে জোখা আৰু সেইটো যোগ কৰি দিয়া তেতিয়া এই তিনিটা কোণৰ সমষ্টি ইয়াতো আমি 180 ডিগ্ৰী পাম কিহৰ কাৰণে এটো হৈছে ত্ৰিভুজৰ এটা ধৰ্ম যে ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি সদায় 180 ডিগ্ৰী হ'ব গতিকে এতিয়া আমি এটুকে সাম প্ৰমাণ কৰি যে ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি কেনেকৈ 180 ডিগ্ৰী হয় এটা প্ৰথমতে আমি এটা ত্ৰিভুজ আঁকি লওঁ ত্ৰিভুজটো মই নাম দিম a b আৰু c এটা আমি প্ৰমাণ কৰিব লাগে যে এই ত্ৰিভুজৰ কোণ a প্লাস কোণ b প্লাস কোণ c is equal 180 ডিগ্ৰী অৰ্থাৎ এই ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী এই প্ৰমাণটো কৰিবলৈ যাওঁতে এটা আমি অংকন কৰি লওঁ BC সমান্তৰালকৈ এই শীৰ্ষবিন্দুৰে যোৱাকৈ DE এডাল ৰেখা আঁকিলো এতিয়া চোৱা BC সমান্তৰালকৈ DE এডাল ৰেখাখণ্ড অৰ্থাৎ BC সমান্তৰাল DE আৰু AB হৈছে ইহঁতৰ ছেদক গতিকে ইয়াত চোৱা এংগল DAB আৰু এংগল ABC মান সমান হ'ব কিহৰ কাৰণে এই দুইটা কোণ হৈছে একান্তৰ কোণ গতিকে এটা আমি লিখিলো BC সমান্তৰাল DE আৰু AB হৈছে ছেদক অৰ্থাৎ এংগল DAB is equal angle ABC গতিকে কোণকেইটাৰ সমান হোৱা শৰ্তটো লিখি দিওঁ একান্তৰ কোণ আৰু ইয়াক সমীকৰণ নম্বৰ এটা দি দিওঁ একেদৰে BC সমান্তৰাল DE এবাৰ আমি AC ছেদক বুলি ধৰিম গতিকে ইয়াত EAC এই কোণটোৰ মান আৰু ACB এই কোণটোৰ মান সমান হ'ব
কিহৰ কাৰণে দুইটা হৈছে একান্তৰ কোণ আগৰ দুটাৰ সৈতে একেই গতিকে আমি লিখিব পাৰিম BC সমান্তৰাল DE আৰু ইয়াত ছেদক হ'ব AC অৰ্থাৎ আমি লিখিম AC ছেদক গতিকে আমি কোনকেইটা লিখি দিওঁ angle EAC is equal angle ACB সবটা আগৰ সৈতে একে গতিকে একান্তৰ কোণ আৰু ইয়াৰ সমীকৰণ নাম্বাৰ দিলো আমি 2 এতিয়া তোমালোকে চোৱা DAE হৈছে এটা সৰল কোণ আমি জানো যে সৰল কোণৰ মান কিমান হ'ব 180 ডিগ্ৰী গতিকে লিখিলো মই এংগল DA is equal 180 ডিগ্ৰী এতিয়া তোমালোকে মন কৰা DAE এই সৰল কোণটো তিনটা কোণ সোমাই আছে সেই কোণকেইটা কি এটা হৈছে DAB কোণ এটা হৈছে BAC কোণ আৰু আনটো হৈছে CAE কোণ অৰ্থাৎ এই তিনটা কোণ লগ লাগি পলা এই গুটে DA আৰু E কোণ DA আৰু E সৰল কোণটো সৃষ্টি হৈছে অৰ্থাৎ এই DAE এই সৰল কোণটোৰ ঠাইত আমি এই তিনটা কোণৰ সমষ্টি লিখিব পাৰো তাকে মই লিখিম DA এই সৰল কোণৰ ঠাইত আমি তিনটা কোণ লিখি দিম সেইকেইটা হ'ব এংগল DAB মই প্ৰথম লিখো এংগল DAB প্লাস কৰিলো পিছত লিখিম BA আৰু C কোণ নেক্সট লিখো BAC প্লাস লাষ্টৰ কোণটো হৈছে CA আৰু E কোণ angle CAE is equal 180 degree এতিয়া সমীকৰণ 1 আৰু 2 এইটা আমি লক্ষ্য কৰো DAB আছিল ABC আছিল EAC আছিল ACB আছিল এতিয়া ইয়াত চাও আমাৰ প্ৰথমটো আছে DAB ইয়াত DAB মানে আমি কিমান পাইছিলো ABC গতিকে আমি ইয়াত DAB মানটো আমি ABC পাতি দিম ABC প্লাস এটা আছে BAC তো ইয়াত নাই গতিকে BAC তো মই ৰাখি দিম লাষ্টটো হৈছে CAE ইয়াত আছে EAC দুটা কি কোন আমি দুটা মান একে খালি C আৰু E স্থানটো খালহলনি হৈ আছিল গতিকে CAE ঠাইত মই লিখিব পাৰিম ACB is equal 180 ডিগ্ৰী টু কৰলে গুচি আহিব এটা মই হেন সজাই লম মই এটো যত মাজত আছে BAC তাক মই আগলৈ আনো BAC তাৰপিছত মই B2 লৈ যাম ABC লৈ যাম ABC আৰু লাষ্টত লিখিম মই এংগল ACB is equal 180 ডিগ্ৰী এটা মই এনেকৈ লিখিব পাৰো এংগল A plus angle B plus angle C is equal 180 degree. That's why BAC etukun angle ABC etukun angle ACB etukun অর্থাৎ A কোণ B কোণ আৰু C কোণ গতিকে আমি পালো A কোণ B কোণ C কোণ is equal 180 degree
অৰ্থাৎ আমি দেখাব পাৰিলো যে ABC ত্ৰিভুজৰ এই তিনিটা কোণৰ সমষ্টি A কোণ B কোণ আৰু C কোণৰ সমষ্টি কিমান হ'ব 180 ডিগ্ৰী এনেকৈ আমি ত্ৰিভুজৰ যিকোনো ত্ৰিভুজৰ সমবাহু ত্ৰিভুজক বিষমবাহু ত্ৰিভুজক সমকোণী সূক্ষ্মকোণী যি ত্ৰিভুজে নহওক কিয় প্ৰতিটো ত্ৰিভুজৰে তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী বুলি আমি প্ৰমাণ কৰিব পাৰো ভিডিঅ'টো চাই কেনে পালে জনাব লাইক কৰিব শ্বেয়াৰ কৰিব নাপাহৰিব আৰু সাবস্ক্ৰাইব কৰিব মোৰ চেনেল জ্ঞানম